আজি এক অসম বিধানসভাৰ যি 16তম অধিৱেশন এক সোণালী আখৰেৰে লিখা থাকিব। এই অধিৱেশনখনে আপোনালোকে দেখিছে আই মাতৃৰ সুৰক্ষাৰ কাৰণে যিবিলাক আইন আনিলে সঁচাকৈ মই আনন্দিত হৈছোঁ যে এই অধিৱেশনত মই নিজে এজন বিধায়ক হিচাপে থাকিব পাৰিছোঁ বা এই যিবিলাক বিল আনিছে আই মাতৃসকলৰ সুৰক্ষাৰ কাৰণে তাক মই ছাপোৰ্ট কৰিব পাৰিছোঁ। আজি যি অসম চৰকাৰে আমাৰ UCCৰ ওপৰত বিল আনিছিলে সেই বিলখন ইতিমধ্যে সংসদত উপস্থাপন হ'ল আৰু এইটো পাছ হৈ গ'ল। এই ক্ষেত্ৰত আমি BPF দলৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ, কাৰণ এই বিলখনে বহুদিনৰ পৰা লাঞ্ছিত বঞ্চিত হৈ থকা আমাৰ আই মাতৃ সমাজক, তেওঁলোকক বা মহিলা সমাজক তেওঁলোকক সম অধিকাৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব। এই বিলখনে যে 3 তালাকৰ কথা আছিলে সেই 3 তালাকৰ সেইটো নিষ্পত্তি কৰি আগন্তুক দিনত মহিলা সমাজক আগন্তুক দিনত তেওঁলোকক সম অধিকাৰৰ ক্ষেত্ৰত গুৰুত্ব দিব। এই বিলখনৰ জৰিয়তে কেতিয়াবা যদি কোনোবা এজন পুত্ৰৰ মৃত্যু হয় তাৰ যিখিনি সম্পত্তিৰ অধিকাৰ নিজৰ ৱাইফৰ লগতে জীয়াই থকা পিতৃ মাতৃও পাব। গতিকে মই ভাবোঁ এই আইনখনে যথেষ্টখিনি ইকুৱেলিটিৰ কথা কৈছে আৰু এই আইনখনৰ জৰিয়তে যি লিভ ইন ৰিলেশ্যনশ্বিপ আপোনালোকে সকলোৱে জানে, লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত খালি এটা কথাই কৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিলে মানে পঞ্জীয়ন কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব। গতিকে মই ভাবোঁ এই আইনখনে যথেষ্ট আই মাতৃ সমাজক অগ্ৰাধিকাৰ দিছে আৰু আগন্তুক দিনত মই ভাবোঁ অসমত বসবাস কৰা প্ৰতিজন আই মাতৃ বা নাৰী সমাজে এই আইনখনৰ জৰিয়তে অগ্ৰাধিকাৰ পাব আৰু তেওঁলোকে সমমৰ্যাদা পাব। আমাৰ যি সভ্যতা সংস্কৃতি, সনাতনী সভ্যতা সংস্কৃতিত লিভ ইন ৰিলেশ্যনশ্বিপৰ কথাটো নাহেই। লিভ ইন ৰিলেশ্যনশ্বিপৰ এই ক্ষেত্ৰত একো বাধ্যবাধকতা তেনেধৰণৰ অনা নাই, খালি লিভ ইন ৰিলেশ্যনশ্বিপত থকাৰ ফলত যথেষ্ট কিছু অসুবিধা আশোৱা আছিলে। কোনোবাই যদি 3-4 বছৰ থকাৰ পিছত তাৰ পৰা যদি সন্তান জন্ম হয় তেতিয়াহ'লে তেওঁৰ পিতৃ পৰিচয় নাথাকে। যদি ল'ৰা এজনে 3 বছৰ থকাৰ পিছত এটা সন্তান জন্ম হোৱাৰ পিছত ছোৱালীজনীক এৰি দিয়ে, তেখেতক যদি ব্ৰেকআপ কৰি দিয়ে, তেতিয়াহ'লে সেই ল'ৰাজনে বা ছোৱালীজনে তেখেতৰ কি অৱস্থা হয় বা তেখেতে ন্যায়সংগতভাৱে কোনো ধৰণৰ আইনগতভাৱে ব্যৱস্থা ল'ব নোৱাৰে। এই ক্ষেত্ৰত চৰকাৰে বাধ্যবাধকতা আনিছে যে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিলেও তেখেতে পঞ্জীয়ন কৰিব লাগিব। এইখিনিয়ে খালি আনিছে। গতিকে আমাৰ যুৱক যুৱতীসকলে এই ক্ষেত্ৰত ভাল পাব। আমি যুৱ প্ৰজন্মৰ ল'ৰা হিচাপে ভাল পাইছোঁ, কাৰণ কোনোবা এজন ছোৱালীৰ লগত কোনোবাই 3 বছৰ বা 2 বছৰ যেতিয়া একেলগে থাকিব তাৰপিছত ছোৱালীজনীক প্ৰতাৰণা কৰাটো ঠিক নহয়। গতিকে তেওঁলোকে এটা পঞ্জীয়ন কৰি পেলাই লিভ ইন ৰিলেশ্যনশ্বিপত থাকক, এই ক্ষেত্ৰত কোনো আপত্তি নাই। কালিৰ দিনত যদি কিবা কাৰণত বোলে দুজনৰ মাজত মন নিমিলিলে এৰিব খুজিলেও তেখেতে সেই ছোৱালীজনীয়ে আইনগতভাৱে যিখিনি ব্যৱস্থা ল'ব পাৰে বা আইনগতভাৱে তেখেতৰ যিখিনি ক্ষতিপূৰণ লাগে সেইখিনি তেখেতে কৰিব পাৰিব। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত ভাল এখন আইন আনিছে আৰু ইয়াত নাৰী সমাজে যথেষ্ট অগ্ৰাধিকাৰ পাইছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক যি সমমিলন ইকুৱেলিটি দিব বিচাৰিছে, আই মাতৃ সমাজক যি আগবঢ়াই লৈ যাব বিচাৰিছে, সেই ক্ষেত্ৰত এই আইনখনে যথেষ্ট প্ৰযোজ্য হ'ব আৰু যথেষ্ট কাৰ্যকৰী হ'ব বুলি মই বিশ্বাস কৰিছোঁ।